নমস্কাৰ, ডিজি ব্লকৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক তামোল পুলি কিদৰে খান্দিব লাগে তাক দেখাব লৈছোঁ। চাওক, তামোল পুলিটো মই লৈছোঁ, এইটো দুবছৰীয়া পুলি। পুলিটো সদায় গুৰিটো শকত হ'ব লাগে। সৰু পুলি ৰুলে এটা কাৰণে ভাল, বতাহত পুলিটো মৰি নাযায় আৰু বতাহত লৰিটো পুলিটো মৰি যায়। সেইটোকে সদায় সৰু পুলি ৰুব লাগে, তেতিয়া পুলিটো গুৰিৰ পৰা শকত হৈ আহে। মই এডাল লোহাৰৰ চাবোল বনাই লৈছোঁ। ইয়াত ৰাউণ্ডকৈ খান্দি লৈছোঁ পুলিটো, যাতে পুলিটোৰ লগত মাটি যায়। চাওক, মই পুলিটো তুলিছোঁ এতিয়া। এই ধুনীয়াকৈ মাটিখিনি আহিছে। এইটো পুলি কোনো ৰ'দ পালেও এইটো পুলি মৰাৰ চান্স নাথাকে। চাওক, মই এইফালে প্ৰায় 1000 তামোল পুলি পচাই থৈছোঁ। ভাল গছৰ ভাল তামোল লৈ মই পুলি নিজে বনাই লৈছোঁ। এইখিনি এবছৰীয়া পুলি হয়। অহা বছৰ এইখিনি পুলি ৰুব পৰা যাব। তামোল পুলি ৰুবা নেকি? তামোল পুলি ৰুব লাগে। হাবি হৈ আছে, য'ত পুলি ৰুইছোঁ তাতহে অলপ মুকলি কৰি লৈছোঁ। পাছত চফা কৰিম। এতিয়া বৰষুণ দিছে যে, বাৰিষা বতৰ। মাটিৰ পৰা প্ৰায় 6-7 ইঞ্চিমান দ কৰিব লাগে পুলিটো ৰুওঁতে, যাতে পুলিটো যিমানটোত খান্দি আনোতে আছিলে সিমানটোত পুতিব লাগে। তেতিয়া পুলিটো সোনকালে বাঢ়ি আহে, পুলিটো কষ্ট নাপায়। বেছি মাটিও দিব নালাগে। কি পুলিনো? ইমানটোত ৰাখিব লাগে, মাটিৰ পৰা যাতে পুলিটো 1 ইঞ্চিমান ঢাক খায় শিপাকেইডাল। তেতিয়া পুলিটো কষ্ট নাপায় আৰু পুলিটো মৰা চান্স নাথাকে আৰু সোনকালে গ্ৰ' কৰিব তেতিয়া পুলিটো। এতিয়া মাটি দিছোঁ। এডাল বাঁহ হ'ব লাগে খুন্দিবৰ কাৰণে, বাঁহ বা কাঠ, কিন্তু মই কোৰখনেই লৈছোঁ। এনেদৰে পুলিটো চাৰিওকাষে খুন্দি দিব লাগে, যাতে পুলিটো সেৱা বতাহ নাপায় গুৰিটো। মই লাইনকৈ ৰছী পাৰি লৈছোঁ। তামোল খেতি এনেকুৱা এটা খেতি, যাক এবাৰ লগাই, তামোল গছ এবাৰ লগাই তাৰ পৰা 20 বছৰলৈ ফচল ল'ব পাৰি। সেইকাৰণে যদি জেগা থাকে, মাটি থাকে, এনেই পেলাই থ'ব নালাগে। চাওক, এনেকুৱা সৰু পুলি ৰুলে পুলিটোত বতাহেও একো কৰিব নোৱাৰে, পুলিটোত ঠেকা নিদিলেও হয়, খুঁটি নুপুতিলেও হয়। মই চব এনেকুৱা পুলিয়ে ৰুইছোঁ। প্ৰায় 4 বিঘা মাটি, গোটেইখিনি পুলি এনেকুৱাই। এতিয়া বাৰিষা পাই পুলিখিনি ডাঙৰ হৈ আহিব। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।